সৰুৰে পৰা আমি আমাৰ জ্যেষ্ঠজনৰ সন্মুখত বাকৰ বিষয়ে নানান কাহিনী গল্প শুনি আহিছোঁ। আজি মই আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ এটি বাকৰ গল্প। এইটো গল্প অনুগ্ৰহ কৰি ৰাতি নুশুনিব। ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া এখন জনজাতি গাঁৱত ৰত্নেশ্বৰ নামৰ এজন লোকে মাছ ধৰি নিজৰ পৰিয়াল পোহপাল দি আহিছিল। ৰত্নেশ্বৰৰ গাঁওখনৰ কাষতে এখন ডাঙৰ বিল আছিল। বিলখনৰ নাম আছিল সোণালী বিল। ঠিক আছে, ৰত্নেশ্বৰ আৰু তেওঁলোকৰ সহযোগীসকলে নিজৰ নিজৰ নাৱত মাছ ধৰি আৰু সেই মাছ দৈনিক বজাৰত গধূলি বিকি যিকেইটা পইচা পায় সেইকেইটা পইচাৰে নিজৰ পৰিয়াল পোহপাল দিয়ে। ৰত্নেশ্বৰৰ ঘৰত ৰত্নেশ্বৰৰ পত্নী আৰু ল'ৰা ছোৱালী। ৰত্নেশ্বৰৰ মাক দেউতাক সৰুতে ঢুকাইছিল, গতিকে ৰত্নেশ্বৰে বহু কষ্ট কৰি নিজৰ পৰিয়াল পোহপাল দি আজি ইমানখিনি পাইছেহি। ঠিক আছে, এদিন তেওঁলোকৰ পৰিয়াললৈ এটা কাল আমানিশা নামি আহিল। সেই আমানিশাটো কি হ'ল আজি আমি এইটো ভিডিঅ'তে বৰ্ণনা। এদিন ৰাতি, ঘনঘোৰ ৰাতি, হয়তো সেইদিনা অমাৱস্যা ৰাতি আছিল। বতৰো সিমান ঠিক নহয়, বতৰ গাজি গুমৰি আহিছিল। বতাহৰ সুশুৱনি শব্দ, আকাশত মেঘৰ তাণ্ডৱ। ঠিক 10-11 মান বজাত ৰত্নেশ্বৰে ভাত খাই আগফালে তামোল এখন চুবাই পিৰালিতে পত্নীৰ লগত বিভিন্ন ধৰণৰ কথা বতৰা পাতি আছিলে আৰু তেওঁলোকৰ ল'ৰা ছোৱালীকেইটাৰ ভিতৰত একান্ত মনে শুই আছিলে। তেনেকুৱাতে ৰত্নেশ্বৰৰ কি মন গ'ল নাজানো, তেওঁ পত্নীক ক'লে, সৌৰা লেম্পটো দিয়া আৰু মোৰ মেচিদাখন দিয়া, মই মাছলৈ যাওঁ। ৰত্নেশ্বৰৰ পত্নীয়ে উচাপ খাই উঠিল, এই ৰাতিখন কিহৰ মাছ? এই ৰাতিখন আপোনাক পাইছে কিহে? নাই নাই নাই, কাইলৈ দেওবৰীয়া হাট বহিব। মই আজি কোনোবা প্ৰকাৰে যিকোনো প্ৰকাৰে যদি মাছ কেইটামান ভালকৈ পাওঁ তেতিয়া কাইলৈ এটা উচিত মূল্য পাম আৰু সেইকেইটা মূল্যই মোৰ বৰপোনাৰ কাৰণে এখন চাইকেল মই কিনিব পাৰিম। হাজাৰ বাধা নামানি ৰত্নেশ্বৰে নিজৰ মতত অটল থাকি নিজৰ হাঁচতিখনত তামোল দুখন বান্ধি হাতত টৰ্চটো লৈ আৰু কান্ধত মেচিদা এখন লৈ ওলাই গ'ল। লেম্পটো নিবলৈ নাপাহৰিলে। লেম্পটো ৰত্নেশ্বৰে নাওখনৰ আগত বান্ধি দিলে। নাও মানে চটি লগা এখন নাও, চটি বুলি যোনটো কয়, চটি লগা নাও। নাৱত ৰত্নেশ্বৰে বহিলে আৰু লগত ল'লে এখন খেৱালি জাল। জালখন লৈ ৰত্নেশ্বৰে একান্ত মনে গৈ বিলৰ কেতিয়ানো মাছ ভাগ পালেগৈ গমেই নাপালে। ৰত্নেশ্বৰে গৈ 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 বিলৰ মাছ পালেগৈ আৰু ধুনীয়াকৈ লেম্পটো ওপৰত আঁৰি লৈ দাখন খুলি পিনি নাৱত থৈ পূৰা খেৱালি জাল মাৰিব ধৰিলে। প্ৰায় আধা ঘণ্টা 35 মিনিটমান জাল মৰাৰ পাছতো ৰত্নেশ্বৰে এটা মিছা মাছো নাপালে। মানে ৰত্নেশ্বৰে জাল মাৰিছে নাই, মাছৰ মতো নাই। খং উঠিছে, ভাগৰো লাগিছে, লগতে পত্নীৰ কথাও মনত পৰিছে। ইমান হকা বেধা নামানি ওলাই আহি এয়া যদি সুদাহাতে ঘৰলৈ যাব লগা হয় কিমান লাজৰ কথা হ'ব। মনৰ দুখ বেজাৰ সামৰি ৰত্নেশ্বৰে তামোল এখন পকটিয়াই যি হ'ল যি নহ'ল বুলি ভাবি ঘৰলৈকে যাবলৈ ওলালে। ঠিক তেনেকুৱাতে পিছফালৰ পৰা এটা চিনাকি মাতে ৰত্নেশ্বৰক ৰখাই দিবলৈ বাধ্য হ'ল। ঐ, মাছ নাপালি নেকি হ'বলা? ৰত্নেশ্বৰে তৎক্ষণাত পিছফালে ঘূৰি চালে, মাতটো দেখোন চিনাকি লাগিছে। তেনেকুৱাতে ৰত্নেশ্বৰে দেখিলে তেওঁৰ পিছফালে এখন নাৱত ভোলা খুৰা। কিন্তু ৰত্নেশ্বৰে ভাবি আচৰিত পাইছে, তেওঁতো আজি ইমান দেৰি তেওঁ জাল মাৰি আছে, কিন্তু ওচৰত কোনো নাও নাছিল। অকস্মাত ভোলা খুৰা ক'ৰ পৰা আহিল? বাৰু যে কি নহওক ভালেই হ'ল দিয়া। তেনেকুৱাতে দেখিলে ভোলা খুৰাই যিমানবাৰ খেৱালি জালখন পানীত মাৰিছে সিমানে মাছ পাইছে। ৰত্নেশ্বৰ অবাক, আৰে মই এটাও মাছ নাপালোঁ, অথচ ভোলা খুৰাই ইমানগাল মাছ পাইছে। তেনেকুৱাতে ভোলা খুৰাই মাত লগালে, গহীন মাত, ঐ কি ভাবি আছ? মাছ নেপালি হ'বলা? হা হা হা, এটা বিকট হাঁহি। ৰত্নেশ্বৰে সুধিলে, কি ক'ম ভোলা খুৰা, ভাগ্যতে হয়তো নাই। এই ৰাতিখন আহিলোঁ, এটাও মাছ নাপালোঁ, কিন্তু তোৰহে দিন পৰিছে, তই বা। মই যাওঁ ৰবি, এটি বিকট শব্দ। ভোলা খুৰাই ক'লে, তই এটা মোক কাম কৰি দে আৰু তই মোৰ পৰা যিমান মাছ লাগে সিমান লৈ যাবি। মাছৰ লোভ ৰখাব নোৱাৰি ৰত্নেশ্বৰে খুৰাক ক'লে, কি কাম খুৰা কওক? খুৰাই ক'লে, তই নাওখন লৈ এতিয়াই পাৰলৈ যা। পাৰত এজোপা ঔটেঙা গছ আছে, তই চিনি পাৱনে? হয় খুৰা, মই চিনি পাওঁ। সেই গছজোপাৰ তলতে এটা জুলুঙা আছে, তই জুলুঙাটো লৈ আহ আৰু যিমান মাছ লাগে মোৰ পৰা লৈ যা। ৰত্নেশ্বৰে মাছৰ লোভ সামৰিব নোৱাৰি একে আশাৰতে ঠিক আছে খুৰা বুলি কৈ বঠা বাই কেতিয়ানো নৈৰ বিলৰ কাষ পালেগৈ গমেই নাপালে। আৰু বিলৰ কাষত সঁচাকৈ দেখিলে যে ঔটেঙা গছজোপাৰ তলত এটি আধা পোতা জুলুঙা ওলাই আছে। জুলুঙা মানে মোনা,
আৰু সেই জুলুঙাটোৰ কাষত কিছুমান নেমু আৰু সেন্দুৰ পৰি আছে। টৰ্চ মাৰি দেখিলে ৰত্নেশ্বৰে বিশেষ একো নাভাবি সেই জুলুঙাটো উঘালি লৈ ল'লে। লৈ পিনি ডাইৰেক্ট খুৰা ওচৰ পালেগৈ। খুৰা ওচৰ পাই ৰত্নেশ্বৰৰ হাত ভৰি সকলো কঁপিব ধৰিলে। মুখৰ মাত নাইকিয়া হ'ল। ৰত্নেশ্বৰে মন কৰিলে যোনজন খুৰাক তেখেতে অলপ দেৰি আগত খুৰা খুৰা বুলি মাতি আছিল সেইজন খুৰা নহয়। তেওঁ শৰীৰটো এঙাৰৰ দৰে ক'লা হৈ গ'ল, 6-7 ফুট ওখ হৈ গ'ল। তেওঁ যিবিলাক মাছ পাইছিল সেই মাছবিলাকৰ এটাও নাই। তেতিয়া ৰত্নেশ্বৰে গম পালে যে কিহৰ পাল্লাত পৰিলোঁ। ৰাতিপুৱালে সেই নিশা শেষ হ'ল। পাছদিনা ৰাতিপুৱা গাঁৱত হৈচৈ লাগিছে। গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ মানুহৰ উজান উঠিছে বিলৰ পাৰলৈ। বিলৰ পাৰত কি হ'ল গম পায়নে? বিলৰ পাৰত আমি যাক ভোলা খুৰা মাতি আছিলোঁ কাহিনীটোত, সেই ভোলা খুৰাৰ মৃতদেহটো উপঙি আছে। তাৰ কাষতে উভোটাকৈ পুতি থোৱা হৈছে আমাৰ